নমস্কাৰ, মই ভানু শৰ্মা। এতিয়া বাৰিষাৰ দিন। এই বাৰিষাৰ দিনত আমি আমাৰ ছালখনৰ সুৰক্ষাৰ কাৰণে সদায় টোনাৰ ব্যৱহাৰ কৰিব লাগে। যেতিয়া আমি ফেচ ৱাছ কৰোঁ, ফেচ ক্লিনজিং কৰোঁ, ফেচ মাস্ক কৰোঁ, ইয়াৰ ফলত আমাৰ প'ৰ্ছবিলাক বহল হৈ যায় আৰু এই বহল মিনিমাইজ কৰাৰ কাৰণে সদায় টোনাৰ ব্যৱহাৰ কৰিব লাগে। আৰু টোনাৰ ব্যৱহাৰ কৰাৰ ফলত আমাৰ যিবোৰ নোম ছিদ্ৰ আছে, নোম ছিদ্ৰসমূহৰ পৰা সম্পূৰ্ণভাৱে লেতেৰাবোৰ উলিয়াই লৈ অনাটো সহায় কৰে, pH বেলেঞ্চ ধৰি ৰাখে আৰু ছালৰ উজ্জ্বলতাটো বঢ়াই ৰাখে। সেইকাৰণে টোনাৰ আপুনি কেনেধৰণে ঘৰতে তৈয়াৰ কৰিব তাৰেই কিছু মই আভাস দিছোঁ। এয়া হৈছে চেজ আপুনি যিকোনো ডিপাৰ্টমেণ্টেল ষ্ট'ৰৰ পৰা আপুনি লৈ আনিব আৰু চেজটো এমুঠিমান আপুনি ল'ব। তাৰ লগত নীলা অপৰাজিতা ফুল শুকান হ'লে আপুনি এমুঠি ল'ব পাৰে, যদি শুকান নহয় তেতিয়াহ'লে আপুনি 20টামান নীলা অপৰাজিতা ল'ব আৰু ইয়াৰ লগত ল'ব 10 খিলামান পদিনাৰ পাত। এই আটাইখিনি আপুনি খুব সুন্দৰকৈ মিহলাই পেলাই এটা পাত্ৰত 2 কাপ পানী দি পেলাই সিজাই 1 কাপ কৰিব আৰু সেই 1 কাপ কৰা পানীখিনি ঠাণ্ডা হোৱাৰ পিছত এটা স্প্ৰে বটলত ভৰাই থৈ দিব। স্প্ৰে বটলত যেতিয়া আপুনি ভৰাই থৈ দিব, প্ৰায় 15-20 দিন আপোনাৰ এই টোনাৰটো ব্যৱহাৰৰ কাৰণে উপযোগী হ'ব। আৰু এই পানীখিনি প্ৰয়োজন অনুসৰি আপুনি আইচ তৈয়াৰ কৰি ল'ব পাৰে। যেতিয়া আপুনি মুখখন ধুব, এই আইচ কিউবৰ দ্বাৰা মুখখন ঘূৰাই আপুনি লগাব। এনে কৰিলে ছালৰ প'ৰ্ছসমূহো সৰু হৈ যায়, মিনিমাইজ হৈ যায়, ছালখন কুলিং এফেক্ট পায়। গতিকে ইও আমাৰ উপকাৰী। ইয়াৰ কাৰণে যিটো আপুনি চেজ ব্যৱহাৰ কৰিব, চেজ হৈছে আমাৰ একজিমা নহয়, স্কিনখন ড্ৰাই নকৰে, ডাৰ্মাটাইটিছ নহয়, ছালখন বিভিন্ন বেক্টেৰিয়া আদিৰ পৰা ৰক্ষা কৰাত সহায় কৰে। আৰু যিটো অপৰাজিতা হৈছে এণ্টি অক্সিডেণ্ট। ই আমাৰ কোলাজেন বুষ্ট কৰাত সহায় কৰে, ইলাষ্টিচিটি ধৰি ৰখাত সহায় কৰে। আৰু যিটো আমাৰ পুদিনাৰ পাতটো হৈছে এণ্টিছেপ্টিক, এণ্টিবেক্টেৰিয়েল আৰু চুডিং এফেক্ট দিয়ে আৰু ইয়াত আমাৰ ছালৰ কোনো ধৰণৰ দুৰ্গন্ধও আহিব নোৱাৰে, তাৰমানে পুদিনা আপুনি ব্যৱহাৰ কৰিলে। আৰু যদি ভাবিছে যদি আপোনাৰ দাগ আছে তেতিয়াহ'লে ৰ'জমেৰী আপুনি কেইটামান দি দিব পাৰে, বা নতুবা গেন্ধাই ফুলো আপুনি 2 পাহমান এনেধৰণে সিজাই পেলাই দি দিব পাৰে। তেতিয়া আপোনাৰ ক'লা দাগসমূহ আঁতৰি যোৱাত সহায় কৰিব। এনেধৰণে আপুনি টোনাৰ ব্যৱহাৰ কৰকচোন ঘৰতেই, কম খৰচতে আপোনাৰ ছালখন হেল্ডি আৰু দেখাত য়াং হৈ থাকিব। ধন্যবাদ।